চাওক টেটটো মূলতঃ আমি নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যনৰ যি গাইডলাইন আমি শিক্ষাৰ অধিকাৰ আইনৰ অধীনত LP আৰু UPৰ কাৰণে টেট অনুষ্ঠিত কৰিব লাগে আৰু সেইটো আমি কৰি আহিছিলোঁ কিন্তু একেটা সময়তে যিহেতু নিয়মীয়াভাৱে টেটো অনুষ্ঠিত হয় আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে বা আমাৰ প্ৰাৰ্থীসকলে তেওঁলোকে আসাম টেটো দিব লাগে আৰু তেওঁলোকে টেটো তেওঁলোকে দিয়ে গতিকে তেওঁলোকৰ এটা বুজা কমাই দিয়াৰ কাৰণে আৰু আমাৰো অলপ ৰেছপন্সিবিলিটি কমোৱাৰ কাৰণে আমি এই সিদ্ধান্ত ল'লোঁ যে অহা 2 বছৰলৈ আমি আসাম টেট নাপাতোঁ কিন্তু ছাত্ৰ যিসকল প্ৰাৰ্থী থাকে তেওঁলোকেতো টেট বছৰত দুবাৰকৈ অনুষ্ঠিত হয় যেনে এইবাৰৰ নিযুক্তিৰ প্ৰক্ৰিয়াত টেট পাছ কৰা ছাত্ৰ ছাত্ৰী তেওঁলোকেও ইয়াত অৱতীৰ্ণ হোৱাৰ সম্পূৰ্ণ সুযোগ সুবিধা পাইছে ছেকেণ্ডেৰী পৰ্যায়ৰ কাৰণে আমি বেলেগ বিকল্প ব্যৱস্থাৰ কথা ভাবি আছোঁ কিন্তু সদ্যহতে যিহেতু আমাৰ প্ৰাৰ্থী আছে যথেষ্ট সংখ্যক আসাম টেট পাছ কৰি থোৱা ছেকেণ্ডেৰী মাধ্যমিকৰ শিক্ষক প্ৰাৰ্থী আছে সেইকাৰণে আমি নাপাতিলেও কোনো বঞ্চিত নহয়